ইতিমধ্যে আমি ভাষাৰ প্ৰকৃতি সম্পৰ্কে আলোচনা কৰিলোঁ। এইবাৰ আলোচনা কৰোঁ ভাষাৰ বৈশিষ্ট্য সম্পৰ্কে। কেৱল মানুহে আত্মপ্ৰকাশ কৰিবৰ বাবে আৰু আনৰ সৈতে ভাৱ বিনিময় কৰিবৰ বাবে ভাষাৰ ব্যৱহাৰ কৰে। যদিও জীৱ-জন্তুৱে শব্দ কৰে, সেইবোৰ কিন্তু কেতিয়াও শব্দ প্ৰণালীবদ্ধ বা অৰ্থ প্ৰকাশ কৰা ধৰণৰ বা সজ্ঞানে উচ্চাৰিত নহয়। সেইবাবে কোৱা হয় ভাষাৰ এইটো প্ৰধান বৈশিষ্ট্য। দ্বিতীয় বৈশিষ্ট্যটো হৈছে ভাষা মূলতঃ কথিত। কথিত ভাষাৰ ৰূপটোহে পুনতে বিকশিত হৈছিল ভাষাৰ, আৰু যেতিয়া লিপি আৰু লেখন পদ্ধতি আৱিষ্কৃত হৈছিল তাৰ পাছতহে ভাষাৰ লিখিত ৰূপৰ বিকাশ ঘটে। ভাষা এটা কেতিয়াও বংশানুক্ৰমিকভাৱে আহৰণ কৰিব পৰা নাযায়, ইয়াক সাংস্কৃতিকভাৱেহে আহৰণ কৰিব পৰা যায়। আমি যদি এটা শিশুক জন্মৰ পৰা মানুহৰ মাজৰ পৰা আঁতৰাই ৰাখোঁ, যদি মানুহৰ মাত কথা শুনিবলৈ নিদিওঁ, তেতিয়া সি কোনো ভাষাই আহৰণ কৰিব নোৱাৰে। গতিকে ভাষা যে এটা সামাজিক সৃজন, এই কথাৰ পৰা আমি গম পাব পাৰোঁ। ভাষাৰ এটা অন্যতম বৈশিষ্ট্য হৈছে যে ইয়াক স্থান আৰু কালৰ পাৰ্থক্য থকা স্বত্বেও ব্যৱহাৰ কৰিব পাৰি। ভাষাৰে যেনেকৈ পাৰ হৈ অহা অতীতৰ কথা আৰু চলি থকা বৰ্তমানৰ কথা ক'ব পাৰি, ঠিক সেইদৰে অনাগত ভৱিষ্যতৰ কথা ক'ব পাৰি। ভাষা শিকিব পাৰি আৰু শিকাবও পাৰি। প্ৰত্যেক স্বাভাৱিক সুস্থ মানৱ শিশুৰে অন্ততঃ এটা ভাষা শিকাৰ বা আহৰণ কৰাৰ জন্মগত ক্ষমতা থাকে। ইয়াৰ উপৰি কোনো শিশুৱে একেলগে কেইবাটাও ভাষা আহৰণ কৰিব পাৰে আৰু এনে কৰোঁতে প্ৰতিটো ভাষাৰে স্বকীয়তা বজাই ৰাখিব পাৰে। ভাষা মূলতঃ এটা সাংকেতিক ব্যৱস্থা। এইটো হৈছে ইয়াৰ এটা অন্যতম বৈশিষ্ট্য। ভাষাৰ ধ্বনি, শব্দ, বাক্য আদি মূলতঃ সংকেত বা কিছুমান সংকেতৰ সমষ্টি। এইখিনি হৈছে ভাষাৰ বৈশিষ্ট্য। ভাৱৰ অবিহনে ভাষাৰ কোনো অস্তিত্বই থাকিব নোৱাৰে। ভাষাৰ দ্বাৰা মানুহে নিজৰ মনৰ ভাৱ, চিন্তা আৰু অনুভৱক ব্যক্ত কৰে। কিন্তু যেতিয়া ভাষাৰ উদ্ভৱ হোৱা নাছিল, ভাষাৰ আৱিষ্কাৰ হোৱা নাছিল, সেই সময়ত মানুহে নিজৰ মনৰ ভাৱ ইজনে সিজনৰ আগত কেনেকৈ ব্যক্ত কৰিছিল? তেতিয়া হাত, মূৰ, চকু আদি অংগ সঞ্চালনৰ দ্বাৰা ইজনে সিজনৰ আগত নিজৰ মনৰ ভাৱ ব্যক্ত কৰিছিল। কিন্তু যেতিয়া ভাষাৰ উদ্ভৱ হ'ল, তেতিয়া ইজনে সিজনৰ আগত মত বিনিময় কৰিবলৈ, মনৰ ভাৱ বিনিময় কৰিবলৈ সহজ হৈ পৰিল। কিয়নো ভাষাৰ দ্বাৰা মানুহে নিজৰ ভাৱ, চিন্তা আৰু অনুভৱক পূৰ্ণ ৰূপত ব্যক্ত কৰিব পাৰে। সেয়েহে কোৱা হয় এইটো